ঢেকিয়াজুলিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। ঢেকিয়াজুলিৰ 4 নং ৱাৰ্ডৰ মনুজুলিত ভয়ংকৰ অগ্নিকাণ্ডটি সংঘটিত হয়। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় 3খনকৈ ব্যৱসায় প্ৰতিষ্ঠান। চাহৰ হোটেল, চাইকেলৰ দোকান আৰু মাছৰ দোকানখন অগ্নিকাণ্ডত জাহ যায়। অগ্নিকাণ্ডটি কেনেকৈ সংঘটিত হ'ল তাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। উল্লেখ্য যে নিশা প্ৰায় 1:30 মান বজাত উক্ত অগ্নিকাণ্ডটি সংঘটিত হয়। ইয়াত যি অগ্নিকাণ্ড হ'ল, আপোনাৰ কিহৰ দোকান আছিলে? মোৰ মিঠাই দোকান। মিঠাই দোকান। কি নাম আছিলে হোটেলটো? শিৱগোপ নহয়, এনে দোকানৰ নাম হ'ল গোবিন্দ চুইট। গোবিন্দ চুইট। যোৱাকালি ৰাতি আপোনাৰ যিটো অগ্নিকাণ্ড হ'ল, কেনেকৈ হ'ল গম পায়নে? নাই, কেনেকৈ হ'ল এইটো গম নাপাওঁ। মই ৰাতি 2টা বজাত গম পাইছোঁ। 2টা বজাত গম পাই পেলাই দোকানত আহিছোঁ। দোকানত আহি পেলাই চাইছোঁ জ্বলি আছে। এটা ধাই কৰি জ্বলি আছে। জ্বলি থাকোঁতে এটা ছাইড জ্বলি আছে। জ্বলি থাকোঁতে পিছত কল কৰি আছোঁ, ইমান ফায়াৰ ব্ৰিগেডত কল কৰি আছোঁ। মোটামুটি 20-30টা কল গৈছে, কোনো কল ৰিচিভ কৰা নাই। তাৰপিছত 1.5 ঘণ্টা পিছত আহিছে ফায়াৰ ব্ৰিগেড। যেতিয়া আহিছে তেতিয়া আৰু ক'ত থাকিব? 1.5 ঘণ্টাৰ ভিতৰত আৰু ইমান চিলিণ্ডাৰ আছিলে, চিলিণ্ডাৰ ব্লাষ্ট হৈছে। চেছ, মোৰ যিমান কপাৰ্টি আছিলে চব চেছ। মোটামুটি মোৰ 15 লাখ টকাৰ কপাৰ্টি চেছ। মানে আপোনাৰ ক্ষয়ক্ষতি 15 লাখ টকাৰ ক্ষয়ক্ষতি হৈছে। মোটামুটি 15 লাখ টকা চেছ। আপোনাৰ নিজৰ হোটেল নে এইটো? মোৰ নিজৰ হোটেল। মানে আৰু লগত কিবা বেলেগ কিবা হেৰি হৈছে নেকি ক্ষয়ক্ষতি? নাই, বাকী একো হোৱা নাই। কিহৰ পৰা অগ্নিকাণ্ডটো হৈছে এইটো গম নাপাওঁ। এইটো কি কিহৰ পৰা হৈছে এইটো নাই, গম নাপাওঁ। আপোনাৰ নাম কি? শিৱগোপ। ঠিক আছে। যোৱাকালি যি অগ্নিকাণ্ড হ'ল, এই অগ্নিকাণ্ডত আপোনাৰ দোকান জাহ গ'ল নহয়? মোৰ দোকান জ্বলিছে, পিছৰ ওচৰত খুৰাৰ দোকানতে জ্বলিছে, হোটেল জ্বলিছে, চাইকেল দোকান জ্বলিছে, মোৰ দোকান জ্বলিছে। আপোনাৰ কিহৰ দোকান আছিলে? মোৰ মাছৰ দোকান আছিলে। মাছৰ দোকান আছিলে। লগত কি দোকান আছিলে? লগত চাইকেল দোকান আছিলে আৰু হোটেল আছিলে। হোটেল চাইকেল চব চেছ হৈ গ'ল, চব জ্বলিছে। সূত্ৰপাত হ'ল আপোনাৰ ক'ব পাৰিব নেকি? এইটো আমিও ক'ব নোৱাৰোঁ। ৰাতি 2:30 মানত আগুনলৈ জুই লাগিছে। 2টাত আমাৰ দোকানৰ ওচৰত যোনটো চাইকেল দোকানী মোক ফোন কৰিছে জুই লাগিছে বুলি। পিছত আহিলোঁ, আহি চালোঁ চব জ্বলি চাৰখাৰ হৈ গৈছে। আৰু তাৰপিছত অগ্নি নিৰ্বাপকো ফোন কৰিছোঁ, সিহঁতক গাফিলতি কৰিছে। সিহঁতে আহোঁতে দেৰি কৰিছে। সিহঁতে লগে লগে অহা নাই। সিহঁতক মাতি আমাৰ ইয়াৰ পৰা মানুহ গৈ মাতি আনিছে। সিহঁতক 10-15 বাৰ ফোন কৰিছিলে, কিন্তু সিহঁতে ফোনৰ কোনো ৰেছপঞ্চ দিয়া নাই। কেইটামানত হৈছে অগ্নিকাণ্ডটো? এইটো আপোনাৰ 1:30টাৰ পৰা 2টাৰ ভিতৰত। আপোনাৰ মাছ ষ্টক আছিল ইয়াতে? মোৰ মাছ পূৰা ষ্টক আছিল। কিমান ষ্টক আছিল? মোৰ মোটামুটি ইয়াতে 1.5-2 কুইণ্টেল মাছ ষ্টক আছিলে। আপোনাৰ সম্পূৰ্ণ পুঁজি এতিয়া পূৰা নোহোৱা হ'ল। এতিয়া পূৰা চেছ হৈ গ'ল, জ্বলি চব চাৰগাৰ হৈ গ'ল। এতিয়া কি কৰি খাম এইটোৱে চিন্তা কৰি আছোঁ। ঠিক আছে, ধন্যবাদ।